হেল্ল' এভৰিৱান, সকলোলৈ নমস্কাৰ জনাই মই মধুমিতাই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভাল। মই পূজাৰ কাৰণে পূজাত পিন্ধিম বুলি এযোৰ কাপোৰ ফুল কৰিলোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন মেখেলাখন হয় আৰু এখন চাদৰখন। ফুলখিনি এনেকৈ মই কৰিলোঁ আৰু দহি বাতি ল'লোঁ চাদৰখনত। চাদৰখনত ফুল আঁকি লৈছোঁ প্ৰথমতে। মেখেলা চাদৰযোৰত মই ৰিবন এম্ব্ৰইডাৰী কৰিম। ৰিবন এম্ব্ৰইডাৰী কৰিবলৈ বেছি ফুলটো আঁকাৰ প্ৰয়োজন নাই। সৰু সৰু এপাহ এপাহে মই কৰিছোঁ, সেইটো কাৰণে অকল গোল গোল দি গৈছোঁ। আৰু মেখেলা চাদৰযোৰত ত্ৰিভুজ এংগুলত মই ফুলখিনি বনাম, সেইটো কাৰণে মানে পূৰা হিচাপ কৰি মই মিলাবলগীয়া হৈছে। এয়া দেখিছেনে, ধুনীয়াকৈ জেগাত বহি গৈছে এটা এটা ত্ৰিভুজ গোটেই চাদৰখনতে। ডাঙৰ বেজীৰ সহায়তহে ৰিবন এম্ব্ৰইডাৰী কৰিব পাৰি। এয়া মই ডাঙৰ বেজীত ভৰাই লৈছোঁ। এপাহ আপোনালোকক কৰি দেখুৱাইছোঁ মইনো কেনেকৈ কৰিলোঁ। কাপোৰযোৰ যিহেতুকে ৰঙা, সেইটো কাৰণে উজ্জ্বলকৈ ওলাই পৰিব বুলি মই হালধীয়াটোৱে অকল ইয়াত ফুলটো কৰিছোঁ, বেলেগ কালাৰে নিদিলোঁ। ৰিবন এম্ব্ৰইডাৰী কৰিবলৈ একেবাৰে ইজি আৰু সহজ হয়, মানে একেবাৰে সহজে আৰু। কেতিয়াবা পাক খাই যায়, এই পাকটো মানে ভালদৰে মিলাই দিলে হৈ যায়। ধৰিব পাৰিছেনে আপোনালোকে মই কেনেকৈ কৰিছোঁ এই ফুলপাহ?
ফুলপাহ সম্পূৰ্ণ হৈ গৈছে। এনেকৈয়ে গোটেই কাপোৰযোৰতে এপাহ এপাহ কৰি ফুল কৰি ল'লোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে